সাধু আৰু অলস ল'ৰা। পূৰ্বতে এখন গাঁও আছিল, নাম চুকাফা নগাঁও। গাঁওখন সৰু, কিন্তু মানুহবোৰ সদায় পৰস্পৰৰ সহায় আছিল। এই গাঁৱত এজন জ্ঞানী সাধু বাস কৰিছিল। গাঁওখনৰ উত্তৰ ফালে এটা ডাঙৰ বটগছৰ তলত তেওঁৰ আশ্ৰম আছিল। সকলো মানুহ তেওঁক সাধু বাবা বুলি ক'লে। তেওঁক সদায় সঁচা কথা কয় আৰু যিকোনো সমস্যাৰ সলনি পথ দেখুৱাই দিয়ে। এই গাঁৱতে এজন অলস, দুখীয়া আৰু অসন্তুষ্ট ল'ৰা আছিল, নাম মাধৱ। মাধৱৰ কোনোৱেই ভাল নোপোৱা। তেওঁ কেতিয়াও কাম কৰি নিদিয়ে, সদায় ঘূৰি ফুৰে আৰু গাঁওবাসীক পৰা খাদ্য ভিক্ষা কৰে। এদিন গাঁৱত খবৰ পালেগৈ, সাধু বাবাই অলৌকিক শক্তিৰে মানুহৰ ভাগ্য সলনি কৰিব পাৰে। এই কথা শুনি মাধৱে ভাবিলে, যদি মই সাধু বাবাৰ ওচৰলৈ যাওঁ, তেওঁ হয়তো মোৰ ভাগ্য সলাই দিব। মই দুখীয়া আৰু সাধু বাবাই চকু বন্ধ কৰি অলপ সময় চুপ কৰি থাকি ক'লে, বাছা, জীৱনত দুটা বস্তু অতি প্ৰয়োজন, শ্ৰম আৰু ধৈৰ্য। মই তোমাক এজন অলপ বেলিকা সহায় কৰিব পাৰোঁ, কিন্তু মূল কাৰ্য তোমাৰেই কৰিব লাগিব। মাধৱে কৈ উঠিল, মই সকলো কৰিম সাধু বাবা, কেৱল মোৰ জীৱন সলনি কৰক। সাধুৱে তেওঁৰ ওচৰৰ পাতিত পৰা এখন সৰু থৈৰিয়া ধাতুৰ কৌটা দিলে আৰু ক'লে, এইটো এখন অলৌকিক কৌটা। প্ৰত্যেক পুৱাতে যদি তুমি কোনো এক কাম কৰা আৰু ঘামটো টোপাল এই কৌটাত পৰে, তেন্তে 30 দিনৰ প্ৰথম দিনটো মাধৱে এটা 10টাৰ পৰা বিকেল 4 বজালৈ কাম কৰিছিল। লাহে লাহে ঘাম ওলাই আহিল আৰু কৌটাত পৰিল। দ্বিতীয় দিনো তেনে কৰিলে। কিন্তু তৃতীয় দিনত তেওঁৰ অলস মনটো আকৌ জাগত হ'ল। তেওঁ ভাবিলে, যদি মই গৰম পানী লওঁ আৰু মুখৰ পৰা ঘাম পেলাওঁ, তেন্তে অলপ অলপ কৰি কৌটা ভৰাই দিম। সাধু বাবাৰ কৌটাৰ সৈতে ধেমালি কৰাটো ভুল আছিল। এই ঘটনাৰ পাছত মাধৱে ধৈৰ্য আৰু কষ্টৰে কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ পুৱাতে গৰুৰে জুই ধৰে আৰু দিনটোৰ পৰা গাঁওবাসীক সহায় কৰে, জল আনিবলৈ, খেতি কৰিবলৈ। ধীৰে ধীৰে তেওঁক গাঁওবাসীয়ে ভাল পাবলৈ ধৰিলে। তেওঁৰ জীৱনত সঁচাকৈয়ে পৰিৱৰ্তন আহিল। কিছু মাহৰ পাছত তেওঁৰ নিজৰ এটা মাটিৰ ঘৰ হ'ল, এটা নিকান গৰু আৰু কিছু ধান জমা হ'ল। এদিন তেওঁ আকৌ সাধু বাবাৰ ওচৰলৈ গ'ল আৰু ক'লে, সাধু বাবা, এতিয়া মই সঁচাকৈয়ে সুখী। কৌটাৰ অলৌকিক শক্তি নহয়, আপোনাৰ বাকী মোৰ জীৱন সলনি কৰিলে। সাধু বাবাই হাঁহি দি ক'লে, সঁচা অলৌকিকতা তোমাৰ নিজৰ ভিতৰতে আছিল। কেৱল তোমাৰ মনটো সজাগ কৰিব লাগিছিল। এই ঘটনাৰ পাছত মাধৱে ধৈৰ্য আৰু কষ্টৰে কাম